আৰু কিমান কান্দিব মাজুলীয়ে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ তাৰ পাছতো ইমান স্পৰ্ধা কিয় নেতাৰ কিয় ডাবুল ইঞ্জিনৰ বিকাশে আজিও চুব পৰা নাই মাজুলীক যিখন মাজুলীৰ পৰা অসমে পাইছিল এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ভোট বিচাৰি মাজুলীলৈ যাবলৈ কিয় লাজ নাপায় নেতা মন্ত্ৰী তথা বিধায়কে মাজুলীয়ে কান্দে কেতিয়াবা অসমে জানে কেতিয়াবা নাজানে যিদৰে তেজস্বিতাক লৈ আপুনি কান্দিছিল মাজুলীয়ে কান্দিছিল একেদৰে আপোনাৰ মোৰ অজ্ঞাতেই মাজুলীয়ে সদায় চিঞৰি উঠে যি চিঞৰ শুনা নাপায় সংবাদ মাধ্যমে যি চিঞৰ শুনা নাপায় সাধাৰণ নাগৰিকে যি চিঞৰ শুনা নাপায় চৰকাৰী বিভাগে আৰু সেই চিঞৰ যে শুনা নাপায় মাত্ৰ এটা শব্দৰ অভাৱত আৰু সেই শব্দটোৱে হ'ল গ্লেমাৰ বহু সন্তান হেৰাই যায় মাতৃৰ হৃদয় উকা কৰি বহু মাতৃ হেৰাই যায় সন্তানৰ বুকু উকা কৰি নিত্য নৈমিত্তিক ঘটনাৰ দৰে মাজুলীৰ এইবোৰ কাহিনী কিন্তু গম নাপায় সাধাৰণ ৰাইজে শিৰোনাম দখল নকৰে সংবাদ মাধ্যমৰ কাৰণ নাথাকে গ্লেমাৰ সেই গ্লেমাৰেই নথকা এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনীৰে কথা পাতিম আজিৰ ভিডিঅ'ত চাই থাকিব ভিডিঅ'টো শেষলৈকে একবিংশ শতিকাৰ এটা দুখ আৰু ভয় লগা কাহিনী বাট পথৰ চৰম দুৰৱস্থা মাজুলীত নাওতেই সন্তান প্ৰসৱ কৰিবলগীয়া হ'ল চিকিৎসাৰ অভাৱত নাওতেই মৃত্যুবৰণ কৰিলে নতুনকৈ জন্ম লাভ কৰা সন্তানে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ যি মাজুলী আমাৰ আৱেগ যি মাজুলীক লৈ আমি গৌৰৱ কৰোঁ সেই মাজুলীয়ে আপোনাৰ মোৰ অজ্ঞাতেই কিন্তু সদায় কান্দে তাৰ উদাহৰণ মই ভিডিঅ'টোৰ আৰম্ভণিতে কেইটামান ফুটেজত আপোনালোকক দেখুৱাম বহু আগলৈ নাযায় মাজুলীক লৈ 2022 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিনো প্ৰতিশ্ৰুতি দিছিল মাজুলীৰ ৰাইজৰ আগত কিনো ভাষণৰ ফুলজাৰি মাৰিছিল কেইটামান ভাষণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেইটামান উদ্দাত্ত কথা প্ৰথমতে আপোনালোকক শুনুৱাই ল'বলৈ খুজিছোঁ ভোট দিব তেতিয়া আপোনালোকে জানিব যে দিল্লীৰ ইঞ্জিনো মাজুলীত লাগিব দিছপুৰৰ ইঞ্জিনো মাজুলীত লাগিব তাৰমানে ডাবল ইঞ্জিন আজিৰ দিনত বিজেপিক ভোট দিলে আপোনালোকে ডাবল ইঞ্জিনৰ চৰকাৰ পাব কাৰণে ৰাইজক কৈছো যে ৰাইজ সৰুতে আমি পঢ়িছিলো যে কথাৰে বন্ধু নহয় কামেৰেহে পৰিচয় হয়নে আজি ভুবংগাম যেতিয়া ইয়াত থাকিব দুখীয়া নিচলা মানুহে সহায় পাব গৈ গৈ মাজুলীৰ সমস্যা সমাধান হ'ব পাৰিব এতিয়া আমি ভুবংগামক প্ৰাৰ্থিত্ব দিছো কিছুমানে কৈ আছে ভুবংগামে বোলে ভাষণ দিব নোৱাৰে হয়নে এতিয়া মাজুলীৰ সমস্যা যদি ভাষণ দিলে শেষ হয় তেনে ভাষণ দিয়া মানুহ বহুত আছে পৃথিৱীত কিন্তু মাজুলীক ভাষণ দিয়া মানুহৰ দৰকাৰ নাই মাজুলীক কাম কৰা মানুহৰ দৰকাৰ মাজুলীক আজিৰ দিনত কাম কৰি দেখুৱাব পৰা দৰকাৰ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰেই কথাৰে নহয় বন্ধু কামেৰেহে পৰিচয় এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামেৰে পৰিচয় দিছে তেজস্বিতা যিজনী তেজস্বিতা হেৰাই গৈছিল কিহৰ কাৰণে সুচিকিৎসাৰ অভাৱত যিজনী তেজস্বিতা হেৰাই গৈছিল অকণমান অক্সিজেনৰ অভাৱত সেইখন মাজুলীত চিকিৎসাৰ অভাৱত মানুহ মৰিবলগীয়া হোৱাটো কোনো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো হ'ল গ্লেমাৰ নথকাৰ বাবে অথবা পাব্লিচিটি নথকাৰ বাবে অথবা ফলোৱাৰ্ছ নথকাৰ বাবে বহু ঘটনা সংবাদ মাধ্যমৰ আগলৈ নাহে বা আমাৰ অসমৰ ৰাইজৰ চকুৰ আগৰ পৰা লুকাই থাকে তেনে এটা ঘটনাৰ উদাহৰণ মই আপোনাক দেখুৱালোঁ কিদৰে জন্ম হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে নৱজাতকে কিদৰে কেতিয়াবা জন্ম দিয়েই হেৰাই যাবলগীয়া হৈছে মাতৃ বিধ্বস্ত ৰাজপথ তাৰ পাছতো কিন্তু আমাৰ নেতাসকলৰ
ডাঙৰ ডাঙৰ ফুল জাৰি মৰা ভাষণ 420 বুলি যাক আমি কওঁ, সেই 420 ভাষণ তেওঁলোকৰ কেতিয়াও নকমে। কেতিয়ালৈকে কান্দিব লাগিব মাজুলীয়ে? ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো আজিলৈকে মাজুলীত কিয় সুচিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰিলে? ভাগিনক মাজুলীত আনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাছে মঙহেৰে ভাত খুৱাইছিল, ভাগিনৰ আশা পূৰ্ণ কৰিছিল। কিন্তু ভাগিনে আহি গুৱাহাটীত মাছে মঙহে ভাত খাই গ'ল। সেই ভাগিনৰ কাৰোবাৰ চিকিৎসাৰ অভাৱত মৃত্যু হ'ল। মৃত্যুৰ মূল্য জানো এসাঁজ ভাতেৰে দিব পাৰিবা তুমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? যদি নোৱাৰা তেতিয়াহ'লে প্ৰকৃত উন্নয়নৰ কথা ভাবি 420 লেকচাৰ মৰা বাদ দিয়া। নহ'লে অনাগত দিনত সংবাদ মাধ্যমৰ পৃষ্ঠাত ইয়াতকৈও ভয়ংকৰ বাতৰি প্ৰকাশ পাবলগীয়া হয়তো হ'ব। ইমান লেকচাৰ, ইমান ভাষণৰ ফৌজদাৰী, ইমান কথা, তাৰ পাছতো কিয় আজিও মাজুলীবাসী প্ৰতাৰিত হ'বলগীয়া হৈছে? যাক লৈ তোমালোকে গৌৰৱ কৰা, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, সত্ৰনগৰী মাজুলী, যি মাজুলীয়ে জীয়াই ৰাখিছে অসমক, যি মাজুলীয়ে জীয়াই ৰাখিছে অসমীয়াক, যি মাজুলীয়ে জীয়াই ৰাখিছে অসমীয়াৰ সংস্কৃতি, যি মাজুলীয়ে জীয়াই ৰাখিছে অসমীয়াৰ পৰম্পৰা। আৰু সেইখন মাজুলীৰ নাগৰিকে, সেইখন মাজুলীৰ জনসাধাৰণে আজিৰ দিনতো চিকিৎসাৰ অভাৱত, সুচিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰিবলগীয়া হয়। এটাই অনুৰোধ, মাজুলীবাসীয়ে কথাবোৰ যেতিয়ালৈকে বুজি নাপাব, যেতিয়ালৈকে মাজুলীবাসীয়ে নিজৰ বিবেকক বিক্ৰী কৰিব, যেতিয়ালৈকে মাজুলীবাসীয়ে নিজৰ মগজুক বন্ধকত থ'ব, তেতিয়ালৈকে কিন্তু মাজুলীবাসী এনেকুৱা প্ৰতাৰণাৰ সন্মুখীন হৈ থাকিবই লাগিব। জনপ্ৰতিনিধি বহুত আহিল, জনপ্ৰতিনিধি বহুত গ'ল, কিন্তু কোনেও মাজুলীবাসীক আজিলৈকে উন্নয়নৰ মুখ দেখুৱাব নোৱাৰিলে। সেইখন মাজুলী, যিখন মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে, যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন আজি কেন্দ্ৰীয় মন্ত্ৰী, কিন্তু তাৰ পাছতো আজিও মাজুলীবাসীয়ে চিকিৎসাৰ কাৰণে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। তাৰ পাছতো ইলেকশ্যনৰ আগত আহি তেওঁলোকে জনতাক আগত বহুৱাই লৈ ভাষণৰ ফৌজদাৰী মাৰিব পাৰে। কেনেকৈ? কাৰণ আমাৰ মগজু, আমাৰ মন হিমন্ত বিশ্ব শৰ্মা বিজেপি অথবা নৰেন্দ্ৰ মোদী চৰকাৰে কিনি পেলাব পাৰে। তেজস্বিতাৰ কথা সকলোৱে গম পাইছিল। কিয় গম পাইছিল? তেজস্বিতাই ভাল গান গাইছিল। যদি সেই ছোৱালীজনীয়ে দুটা ভাল গান নাগালেহেঁতেন, যদি সেই ছোৱালীজনীক আগৰ পৰা দুজন মানুহে চিনি নাপালেহেঁতেন, তেতিয়াহ'লে তেজস্বিতাৰ সেই বাতৰিটো সংবাদ কাকতৰ কোনোবা একোনতেই সীমাবদ্ধ হৈ ৰ'লহেঁতেন। হাজাৰজনী তেজস্বিতাৰ মাজুলীত মৃত্যু হৈছে, হাজাৰজনী তেজস্বিতাই অক্সিজেনৰ অভাৱত, হাজাৰজনী তেজস্বিতাই সুচিকিৎসাৰ অভাৱত মৃত্যু সাৱটি ল'বলগীয়া হৈছে। কিন্তু আমাৰ চকুৰ আগলৈ আহিছে অকল এগৰাকী তেজস্বিতা। কিয়? সেই এগৰাকী তেজস্বিতাৰ কি আছিল? পাব্লিচিটি আছিল। সেই এগৰাকী তেজস্বিতাৰ গ্লেমাৰ আছিল, সেই এগৰাকী তেজস্বিতাৰ পপুলাৰিটি আছিল। সংবাদ মাধ্যমৰ চকুৰ আগৰ পৰা, আমাৰ দৰে মানুহৰ চকুৰ আগৰ পৰা সততে লুকাই থকা এনে কিছুমান বিষয়ো আলোচনাৰ প্ৰয়োজন আছে, যিসমূহ আলোচনা হয়তো অসমৰ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে নকৰে বা কৰাৰ সাহস নকৰে। যেনেকৈ এতিয়া নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপি চৰকাৰে ভণ্ড অসম প্ৰেম কৰি আছে। যদি তেওঁলোকৰ অসম প্ৰেম ভণ্ড নহ'লহেঁতেন, ডাবল ইঞ্জিন চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ ইমান উস্তাদি লেকচাৰৰ পাছত আজি কালি মাজুলীত পুনৰ এগৰাকী মহিলাই
চিকিৎসাৰ অভাৱত ৰাস্তা বেয়া কাৰণেই ট্ৰেক্টৰত মৃত্যুক সাৱটি ল'বলগীয়া নহ'লহেঁতেন। আজিৰ দিনৰ আটাইতকৈ দুৰ্ভাগ্যজনক খবৰটো। প্ৰয়োজন আছে প্ৰতিজন মাজুলীবাসীয়ে কথাবোৰ এবাৰ জুকিয়াই চোৱাৰ প্ৰয়োজন আছে। প্ৰতিজন মাজুলীবাসীয়ে এবাৰ নিজক প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে। আৰু যদি মাজুলীবাসীয়ে সেই প্ৰশ্ন এতিয়াই নিজক নকৰে, যদি মাজুলীবাসীয়ে সেই প্ৰশ্ন এতিয়াই নিজক সুধি নাচায়, অনাগত দিনত মাজুলীবাসীয়ে প্ৰশ্ন কৰিবলৈ অথবা সুধি চাবলৈ আহৰি কিন্তু নাপাব। গতিকে হে মোৰ মাজুলীবাসী, আপোনালোকে বহুত দিলে, আপোনালোকৰ ভোট লৈ কোনোবা নেতা হ'ল, আপোনালোকৰ ভোট লৈ কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হ'ল, আপোনালোকৰ ভোট লৈ কোনোবা মুখ্যমন্ত্ৰী হ'ল, কিন্তু আপোনালোকে কি পালে? আপোনালোকে একো নাপালে, আপোনালোকক একো দিব নোৱাৰিলে। আৰু সেইকাৰণেই আপোনালোকে পাবৰ কাৰণে, আপোনালোকৰ প্ৰাপ্যখিনিৰ কাৰণেই আপোনালোকে মাত মাতক। আপোনালোকৰ প্ৰাপ্যখিনিৰ কাৰণেই আপোনালোকে অন্তত এবাৰলৈ হ'লেও প্ৰশ্ন কৰক যে আজিও মাজুলীত কিয় চিকিৎসাৰ অভাৱত মানুহৰ মৃত্যু হ'বলগীয়া হৈছে। ওখ ওখ মেডিকেল কলেজ নিৰ্মাণ কৰাৰ পিছতো কিয় চিকিৎসাৰ অভাৱত, চিকিৎসকৰ অভাৱত সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে? এই প্ৰশ্নটো সময় থাকোঁতেই প্ৰতিজন মাজুলীবাসীয়ে বিভাগীয় বিষয়াক, বিভাগীয় কৰ্তৃপক্ষক কৰক, নহ'লে অনাগত দিনত আপোনালোকক প্ৰশ্ন সুধিবলৈ অথবা আপোনালোকে মাত মাতিবলৈ ৰাস্তা খুলি এই দলটোৱে এই মানুহখিনি কিন্তু নাৰাখিব।